প্ৰথমতে নমস্কাৰ খুলুমবাই অসমবাসীলৈ আৰু বিটিআৰবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন দিছোঁ যে আজি বিহু তথা বৈশাগুৰ তৃতীয় দিন বা অৰ্থাৎ বৈশাগুৰ বহাগ মাহৰ 2 তাৰিখ এই 2 তাৰিখে চিৰাং জিলাৰ ডাংতলা গাঁও এটা মডেল গাঁও হয় এই মডেল গাঁৱত আজি মুকলি বিহু আয়োজন কৰা হৈছে আৰু এই মুকলি বিহুত আহি মই নতেই আনন্দিত হৈছোঁ যে অসমৰ প্ৰাণ বুলি ক'ব লাগিব যে বিহু আজি এই বেলেত মই এটা গৌৰৱ অনুভৱ কৰিছোঁ যে গোটেই অসমবাসী যেনেকৈ গৌৰৱ অনুভৱ কৰিছে যে বিহুটো আজি বিশ্ব দৰবাৰত গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড পাবলৈ সক্ষম হ'ল আৰু এই মুহূৰ্তত এই বছৰটো আমাৰ কাৰণে হয়তো অসমবাসীৰ কাৰণে বুজাব নোৱাৰে এটা অনুভৱ সেইকাৰণে মই আজি ইয়াত আহি মই আমাৰ যিটো পৰম্পৰা সাতাম পুৰুষীয়া যিটো পৰম্পৰা সেই পৰম্পৰা যি বিহু যে আমাৰ প্ৰত্যেকটা বছৰে আমি এটা বছৰে এটা উদযাপন আমি কৰি আহিছোঁ সেই উদযাপনত আমি বিশেষকৈ আমাৰ পৰম্পৰাগত যিটো আমাৰ সংস্কৃতি আছে সেই সংস্কৃতিটো আমি নিশ্চয়কৈ ৰাখিছোঁ যে আমাৰ পূজনীয় দেৱতাক আমি মানিছোঁ গৰু বিহু আমি কৰিছোঁ আজি আমি ইয়াত নাচ গান কৰি যে আমাৰ যিটো নৃত্য এইটো যি নৃত্য নেকি আমাৰ পৰম্পৰাগতভাৱে আজি যুগ বছৰ ধৰি চলি আহিছে আৰু এই পৰম্পৰাই আমাৰ মাজত ভাতৃত্ববোধ কঢ়িয়াই আনিছে এই বিহুৱে এই বৈশাগুৱে আমাৰ মাজত আমাৰ শত্ৰুতা আমি পাহৰি আজি এই মুহূৰ্তত আমি বন্ধুত্বৰ মনোভাৱেৰে আমি পালন কৰিছোঁ আৰু এই বিহুৰ যোগেদি আমাৰ জাতি জনগোষ্ঠীৰ মাজত কোনো এটা সীমা নথকাকৈ আমি এইটো পালন কৰিছোঁ আৰু ইয়ে আমাৰ অসমৰ এটা গৌৰৱ আৰু এই গৌৰৱটো আমি আগলৈ নিশ্চয়কৈ লৈ যাব লাগিব।